মৃত্যু চিৰন্তন সত্য। এই চিৰন্তন সত্যক মানি ল'ব পাৰি, কিন্তু অকাল মৃত্যু, যি মৃত্যুৱে দি যায় হৃদয়ত দুৰ্বাৰে বেদনা, তেনে মৃত্যু কোনে সহ্য কৰিব? মোৰ বন্ধু হেমৰ মৃত্যু মোৰ কাৰণে অসহ্যকৰ। কেৱল দুৰ্বাৰ বেদনা, যি বেদনাই দিছে হিম চেঁচা পৰশ। হেমৰ মৃত্যুত মই কেইটামান কথা ব্যক্ত কৰিব বিচাৰিছোঁ। মৰমৰ হেম, তোলৈ বুলিয়ে কলম। মৰমৰ হেম, তই বৰ মৰমৰ আছিলি অ', বৰ মৰমৰ আছিলি। নাজানো মই তোৰ বাবে কি আছিলোঁ, কিন্তু তই মোৰ বাবে সদায় এজন ভাল বন্ধু আছিলি। অমায়িক, ভদ্ৰ আৰু সহজ সৰল গুণ থকাৰ বাবে অতি কম সময়ৰে ভিতৰত মানুহৰ মন জয় কৰিছিলি, আৰু তেতিয়াৰ পৰা শেষ সময়লৈকে মোৰ দৃষ্টিত তই একেই আছিলি, এজন ভাল বন্ধু আছিলি। তোক লৈ কিনো লিখিম হেম, লিখিবলৈ হাতখন নচলা হৈছে, বুকুখন বিষাই গৈছে অ'। আজি মই শব্দৰ অভাৱ অনুভৱ কৰিছোঁ। তই যে এই পৃথিৱীত নাই, এই কথা মই বিশ্বাস কৰিব পৰা নাই হেম। এই কথা মনলৈ আহিলে বুকুখনত যেন বিষ অনুভৱ কৰোঁ, আৰু মৌনতাৰে নেগৰি আহে অশ্ৰুসিক্ত এখনি নদী। হেম, সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একেলগে স্কুলীয়া জীৱন সমাপ্ত কৰি তই উচ্চ শিক্ষাৰ বাবে শদিয়াৰ পৰা বাহিৰলৈ গলি, আৰু সমান্তৰালকৈ মই মোৰ কৰ্মজীৱন পাতনি মেলিলোঁ। স্কুলীয়া দিনৰ পৰা তোৰ ছবিৰ প্ৰতি বৰ হেঁপাহ আছিল। দেখিছিলোঁ ছবি অঁকাই যেন তোৰ জীৱনৰ ব্ৰত আছিল। সেয়ে কলেজীয়া জীৱন আধাতে সামৰি ছবিৰ বিশাল জ্ঞান ল'বলৈ গুৱাহাটী মহানগৰীত থিতাপি ললি। হেম, গুৱাহাটীলৈ যোৱা কথাষাৰ শুনি দুটা কাৰণত মোৰ মনটো বৰ ভাল লাগিছিল। প্ৰথমটো কাৰণ, তোৰ সপোনবোৰ গজালি মেলি অসমৰ চুকে কোণে সিঁচৰতি হ'ব, আৰু দ্বিতীয়টো কাৰণ, মোৰ গুৱাহাটীলৈ যোৱা সপোনটো পূৰণ হ'ব। এনেদৰে দিন, মাহ, বছৰ যোৱাৰ পাছত এদিন এটা ব্যক্তিগত কাৰণত তই থকাৰ বাবে গুৱাহাটীলৈ বুলি বুকু ভিন্দাই ৰাওনা হৈছিলোঁ। যিহেতু তেতিয়ালৈকে গুৱাহাটীখন তোৰ চিনাকি হৈ পৰিছিল। মোৰ কাম শেষ হোৱাৰ পাছত দীঘলী পুখুৰী, নৱগ্ৰহ, চিৰিয়াখানা, উমানন্দ আদি পৰিদৰ্শন কৰোঁ। সেই কথাবোৰ বৰকৈ মনত পৰেও, আৰু এই কথাবোৰ যিমান আনন্দ আছিল সিমান এতিয়া বিষাদ বিষাদ লাগে। হেম, সেইখিনিতে এটা কথা মনত পৰিছে অ', আমি যে সন্ধিয়া চিটি চেণ্টাৰৰ মলত গৈছিলোঁ, তাত গৈ মোৰ অৱস্থা দেখি তই যে ইমান হাঁহিছিলি। সেই সময়খিনিলৈ আজি বৰকৈ মনত পৰিছে হেম। মনত পৰি
হৃদয়ৰ নিভৃত কোণত কিবা এটাই যেন দোলা দি গৈছে। কিমান যে স্মৃতি জড়িত হৈ আছে আৰু কিমান যে বাকী ৰ'ল। এনেদৰে সময়বোৰ গৈ থাকিল। সময়ৰ পাক চক্ৰত মই সংসাৰৰ মায়া জালত সোমাই পৰিলোঁ আৰু তই তোৰ কামৰ ক্ষেত্ৰখনত সোমাই পৰিলি। তই কামৰ প্ৰতি ইমানেই মনোযোগ দিলি যে নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ পাহৰি গলি। লাহে লাহে তোৰ কাম উন্নত মানদণ্ড হৈ আহিল। দুই এজনে চিনি পোৱা হ'ল। ময়ো গৌৰৱ কৰিব ধৰিলোঁ। ছবিৰ প্ৰসংগ আহিলেই তই অঁকা ছবিবোৰ দেখুৱাই বিভিন্নজনক কওঁ, এয়া চোৱা মোৰ বন্ধু এজনে আঁকিছে। প্ৰয়োজন হ'লে তোৰ ফেচবুক প্ৰফাইল খুলি বিতংকৈ দেখুৱাই দিওঁ। কোনো এজনৰ পৰা বেয়া উত্তৰ পোৱা নাছিলোঁ হেম। সকলোৱে প্ৰশংসা কৰে, তেতিয়া মই উৎফুল্লিত হৈ পৰোঁ মোৰ বন্ধু বুলি। এনেবোৰ কথা ভাবিলে আজি মই বাকৰুদ্ধ হৈ পৰোঁ হেম, বাকৰুদ্ধ হৈ পৰোঁ। তই কিয় এবাৰো নজনালি মই যে এই পৃথিৱীৰ পৰা খুব সোনকালে একেবাৰে গুচি যাম। তোক এৰি গুচি যাম বিনোদ, কিয় নকলি এবাৰো? মা আৰু দেউতাক কেনেকৈ সান্তনা দিম, ভনীজনীক কেনেকৈ বুজাম? তথাপি বহু সাহস গোটাই সিদিনা তোৰ গাঁৱৰ ঘৰলৈ গ'লোঁ। পিছে মা আৰু দেউতাৰ মুখলৈ চাব পৰা নাছিলোঁ। কিহতে চাম, কিহতে মাৰ মুখলৈ চাম, ভনীৰ মুখলৈ চাম? ভনীজনীক বুজাব পৰা নাছিলোঁ হেম। মই ব্যৰ্থ হৈ কাপুৰুষৰ দৰে কিছু সময়ৰ পাছত গুচি আহিলোঁ আৰু ৰৈ থকাৰ সাহস নহ'ল। তই থকা হ'লে মোকতো কেতিয়াও তই আহিবলৈ নিদিয়। পাৰ যদি তই উভতি আহ। ক'ত আছ উভতি আহ হেম। তোৰ মা দেউতা, খুৰাদেউ, খুৰীদেউ, ভনী কেইজনী, গাঁৱৰ ৰাইজ আৰু তোক ভাল পোৱা মানুহবোৰে বৰ আশাৰে বাট চাই আছে হেম। তই উভতি আহ হেম, তই উভতি আহ হেম। হাতখন দেখোন ৰৈ গৈছে। অশ্ৰুৰ বন্যাৰে কাগজখন বিয়পাই দিছে আৰু লিখিব নোৱাৰো হেম। বুকুত ক'ৰবাত বিষাইছে। এটি অশ্ৰু সিক্ত নয়নেৰে তোৰ বিনোদ।